আইকিনে ব্লগ স্টার্ট দিছো মানে মাদারের খঙে উঠছি ন দোকান গতি কাৰণে বনাই আছে ফাৰ্মে গিয়া তো ইহঁত নাদা এই ৰেডি কৰিলোঁ লাইট নাই সেইকাৰণে আন্ধাৰ হৈছে আৰু বৰষুণৰ বতৰ তো জোৰদাৰ নিচা আমার ভাত খাবি নাকি এই কুচু 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 এ মনোমতি মনোমতি এ মনোমতি মর 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 তুই এই আমার রানী কিবা খাইছা না এই মাখি রানী কো দেখে ইয়ে তাই পুকুলি আরে ওয়েলকাম টু মাই চ্যানেল আৰু এতিয়া মা আৰু মই বাজাৰত যাব আছোঁ মানে মায়ে যাব মানে হেৰি কৰিব ভেজিটেবলছৰ বজাৰ কৰিব যাব তো মই এতিয়া মানে দোকানত বহি আছোঁ আৰু মা অহাৰ পাছত মই বজাৰত যাম আমি দে সেনেকৈ মিলা মিচি কৰিয়ে মানে দোকানখনত বহোঁ ন তো আমি দৈ দোকানী আৰু তো এতিয়া বহিছোঁ মই দোকানত বহি আছোঁ অকলে আৰু মা নহ'লে মোৰ দোকানত মই দোকানত বহিব মোৰ অলপ ভয়ে লাগে মানে মই মানে এতিয়ালৈকে ভালকৈ দোকানী হোৱা নাই নে তো সেয়ে মা দোকানত নাথাকিলে মোৰ মানে অকলে মানে বহিব অলপ ভয় লাগে তথাপিতো বহিবতো লাগবই সেয়ে দোকানটোতো বন্ধ ৰখা নোৱাৰোঁ যিহেতু বিজনেছ হয় এইটো সৰু সুৰা হ'লেওতো বিজনেছে হয় সেয়ে এতিয়া এক্সপিৰিয়েঞ্চ নাই বা আইডিয়া নাই মানে চিম্পল কৰি এটা মই ভিডিঅ' বনাওঁ আৰু ভিডিঅ' বনাই কিনে মই এডিট কৰি এনেকৈ দি দিওঁ তো অলপমান ভিডিঅ'বোৰ বৰিং হয় তো অলপ মানে ভিডিঅ'বোৰ বৰিং হয় তো সেয়ে আৰু আপোনালোকে ভাল পাব বুলি আগুৱাই ল'ব বুলি আশা কৰিলোঁ মানে দোকানত বস্তু নোহোৱা হৈছে কিবা কিবি নাই গ্ৰ'চাৰী বস্তুবোৰ নাই মানে দোকানত আৰু পূজাৰ যিহেতু বতৰ পূজা আহি আছে তো দোকানখন ভৰ্তি কৰিব লাগে তো সেইকাৰণে মানে মা আৰু মই বজাৰত যাম কিছুমান মানে সামগ্ৰী পূজাৰ সামগ্ৰীও মানে পোৱা যায় আমাৰ ইয়াতে মানে তো সেইগিলাখান মানে আনিব লাগিব আৰু সেইটোৰ কাৰণে মা আৰু মই বজাৰত যাম আৰু আমি বজাৰৰ পৰা কি কি বস্তু কিনো আপোনালোকক চবখিনি মই দেখুৱাম তাৰমানে এনে ধুনীয়া চয় মায়ে বজাৰৰ পৰা ফুল আনিছে টাবত তুলি সেই হ'ব লাগে এইটো মাটি ফুল একদম ধুনীয়া জোপোহা গাছ হ'ব এনেহে আৰু এইটো ফুলি থাকোঁ ইমান ডাঙৰ হৈ যাব এইটো কিন্তু আৰু মই বজাৰত যাই আছোঁ এতিয়া মা আৰু মই বজাৰৰ পৰা আহিলোঁ আৰু দোকানৰ বস্তুবোৰ কিনি কিনে তো কি কিনিলোঁ চবখিনি দেখুৱাম আলু দোকানৰ কাৰণে আৰু এই মিঠাতেল আনিলোঁ তেল অনুপম আৰু ঝাৰু
আৰু পূজা যিহেতু আহি আছে আমাৰ ইয়াতে হেৰিও পায়, পূজাৰ সামগ্ৰীও পায়। তো এই সূতাও আনিলোঁ আৰু টাব সৰু সৰু ছাতিও ৰাখিলোঁ। বস্তু কিনিলোঁ সেয়ে আৰু চ' ভিডিঅ'টো বেছি লম্বা নকৰোঁ। এতিয়া ঘৰত যাই কিনে ভালকৈ ফ্ৰেছনাপ হৈ ভাত খাম, অলপ ৰেষ্ট ল'ম। তো আজিৰ ভিডিঅ'টো মই ইয়াতে ষ্টপ কৰোঁ আৰু কৰিলোঁ, বেছি লম্বা কৰা নাই। যদি ভাল লাগে তেতিয়া লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিৰ কাৰণে বাই।